সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ সিৰিজ আৰু আজিৰ সিৰিজটো হ'ব অসমীয়া ভাষা সাহিত্যৰ সৈতে জড়িত। তো খুবেই এটা প্ৰয়োজনীয় ভিডিঅ' হ'ব, কিয়নো এই কুৱেশ্যন আনচাৰসমূহ বিভিন্ন কম্পিটিটিভ এক্সামবোৰত প্ৰায়ে সুধি থকা দেখা যায়। বিশেষকৈ আমাৰ ষ্টেট লেভেলৰ যিবোৰ কম্পিটিটিভ এক্সাম হয় তাততো আহিয়ে থাকে এই কুৱেশ্যনখিনি। তো খুবেই এটা প্ৰয়োজনীয় ভিডিঅ' হ'ব। তো আহক আজিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ মূল ভাষা কি? তো অসমীয়া ভাষাৰ মূল ভাষা কি? সংস্কৃত ভাষা। পাছৰ প্ৰশ্ন, কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয়? নৱম আৰু দশম শতিকাত অসমীয়া ভাষাৰ উদ্ভৱ হয়। পাছৰ প্ৰশ্ন, অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে? তো হয়, সকলোৱে জানোৱেই আমি। পাছৰ প্ৰশ্ন, অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তৰ্গত? তো অসমীয়া ভাষাটো ভাৰতৰ কোন ভাষা গোষ্ঠীৰ অন্তৰ্গত? আৰ্য ভাষা গোষ্ঠীৰ অন্তৰ্গত। পাছৰ প্ৰশ্ন, পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত? তো পশ্চিম অসমত অসমীয়া ভাষাটো কি নামেৰে? কামৰূপী ভাষা নামেৰে পৰিচিত। পাছৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? তো অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি শ্ৰীমন্ত শংকৰদেৱক আখ্যা দিয়া হয়। পাছৰ প্ৰশ্নলৈ, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? তো অসমীয়া নাট্য সাহিত্যৰ জনক বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱক বুজোঁ আমি। পাছৰ প্ৰশ্ন, শংকৰদেৱে তেওঁৰ নাটসমূহ কি ভাষাত ৰচনা কৰিছিলে? শংকৰদেৱে তেওঁৰ নাটসমূহ কি ভাষাত ৰচনা কৰিছিলে? অসমীয়া, বঙালী আৰু সংস্কৃত ভাষা মিশ্ৰিত বৰজাৱলী নামে এক কৃত্ৰিম ভাষাত ৰচনা কৰিছিলে শংকৰদেৱে তেওঁৰ নাটসমূহ। তো এই বৰজাৱলী যিটো ভাষা হয়, অসমীয়া, বঙালী আৰু সংস্কৃত ভাষা মিশ্ৰিত হৈ আছে তাত। তো যদি কুৱেশ্যন আহে আমি বৰজাৱলী ভাষা বুলি লিখিব লাগিব। পাছৰ প্ৰশ্ন, কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়? কোন চনত? 1960 চনত। পাছৰ প্ৰশ্নলৈ, অসমীয়া গল্পৰ পিতৃস্বৰূপ কোন? তো অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পাছৰ প্ৰশ্ন, অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি কোনখন? তো আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ কিতাপখনেই হৈছে অসমীয়া ভাষাৰ ৰচনা কৰা প্ৰথম পাঠ্যপুথি। তো কি? অসমীয়া ল'ৰাৰ মিত্ৰ হৈছে অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত হয়। পাছৰ প্ৰশ্নলৈ যাওঁ। অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন? তো অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ হৈছে ভট্টদেৱ। পাছৰ প্ৰশ্ন, ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি? ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম হৈছে কথা-গীতা। পাছৰ প্ৰশ্ন, প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিলে? তো প্ৰথম অসমীয়া অভিধান ৰচনা কৰিছিলে আমেৰিকান মিছনেৰী মাইকেল ব্ৰনছন চাহাবে 1867ত। এইটো কুৱেশ্যনো আহে, চনটো আহে, তো মনত ৰাখিব, মাইকেল ব্ৰনছন চাহেব। পাছৰ প্ৰশ্ন, অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক কোনখন? কি কৈছে? অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক কোনখন? উইলিয়াম শ্বেক্সপিয়াৰৰ কমেডি অফ ইৰৰ্ছ। ঠিক আছে, কমেডি অফ ইৰৰ্ছ এইখনেই হৈছে অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক আৰু উইলিয়াম শ্বেক্সপিয়াৰে লিখিছিলে। পাছৰ প্ৰশ্ন, অসমীয়া ভাষা লিখনিত কোনে প্ৰথমে শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰে? কি কৈছে? অসমীয়া ভাষা লিখনিত কোনে প্ৰথমে শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰে? ফণী শৰ্মাই। পাছৰ প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাস কোনখন? তো প্ৰথম অসমীয়া উপন্যাস হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ভানুমতী। তাৰ পাছৰ প্ৰশ্ন, অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয়? তো 60% লোকে অসমীয়া ভাষা কয় অসমত বসবাস কৰা মানুহে। পাছৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটসমূহ কি বুলি কোৱা হয়? শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটসমূহ কোৱা হয় অংকীয়া নাট। পাছৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন?
তো জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি হৈছে বীৰেন্দ্ৰ কুমাৰৰ দ্বাৰা ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মৃত্যুঞ্জয় নামৰ উপন্যাসখন। তো জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখন হৈছে মৃত্যুঞ্জয়, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰিছিলে। 5ৰ প্ৰশ্ন, মৃত্যুঞ্জয় উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে? তো কিমান চনত? 1979 চনত। 5ৰ প্ৰশ্ন, সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন? তো সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখন হৈছে বনফুল, যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত। 5ৰ প্ৰশ্ন, বনফুল পুথিখনে কিমান চনত সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰে? বনফুল পুথিখনে কিমান চনত সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰে? 1955 চনত। 5ৰ প্ৰশ্ন, অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাটক কোনখন? শংকৰদেৱৰ দ্বাৰা ৰচিত চিহ্ন যাত্ৰা। 5ৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সংস্থাটোৰ নাম কি? অসম সাহিত্য সভা। কি কৈছে? অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সংস্থাটো হৈছে অসম সাহিত্য সভা। 5ৰ প্ৰশ্ন, অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান কোনখন? তো অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান হৈছে চন্দ্ৰকান্ত অভিধান। 5ৰ প্ৰশ্ন, কোনে উমৰ খৈয়ামৰ ৰুবাৱত নামৰ পুথিখন অসমীয়ালৈ অনুবাদ কৰে? কি কৈছে? কোনে উমৰ খৈয়ামৰ ৰুবাৱত নামৰ পুথিখন অসমীয়ালৈ অনুবাদ কৰে? তো যতীন্দ্ৰনাথ দুৱৰাই। 5ৰ প্ৰশ্ন, সংগীতৰ ওপৰত ৰচনা কৰা প্ৰথম অসমীয়া পুথি কোনখন? সংগীতৰ ওপৰত ৰচনা কৰা প্ৰথম অসমীয়া পুথি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচনা কৰা সংগীত কোষ নামৰ পুথিখন। সংগীত কোষ মনত ৰাখিব। 5ৰ প্ৰশ্ন, শোণিত কুঁৱৰী নাটকখনৰ ৰচক কোন? তো শোণিত কুঁৱৰী নাটকখনৰ ৰচক হৈছে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 5ৰ প্ৰশ্ন, হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন? তো হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ হৈছে চিত্ৰ ভাগৱত। 5ৰ প্ৰশ্ন, উত্তৰাকাণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিলে? তো শ্ৰীমন্ত শংকৰদেৱে কৰিছিলে। ৰামায়ণৰ উত্তৰাকাণ্ড শ্ৰীমন্ত শংকৰদেৱে অনুবাদ কৰিছিলে। 5ৰ প্ৰশ্ন, অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন? অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন হৈছে ৰঞ্জু হাজৰিকা। 5ৰ প্ৰশ্ন, চি ইউ কি নামৰ পুথিখনৰ ৰচক কোন? চি ইউ কি নামৰ পুথিখনৰ ৰচক হৈছে হিউৱেন চাং। 5ৰ প্ৰশ্ন, অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক কোনখন? অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক হৈছে বিন বৰাগী। 5ৰ প্ৰশ্নলৈ, সংস্কৃত ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে? তো সংস্কৃত ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে মাধৱ কন্দলীয়ে। 5ৰ প্ৰশ্ন, গ্ৰামাটিকেল নোটছ অফ দি আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিলে? নাথান ব্ৰাউনে ৰচনা কৰিছিলে। গ্ৰামাটিকেল নোটছ অফ দি আছামিজ লেংগুৱেজ নাথান ব্ৰাউনে ৰচনা কৰিছিলে। 5ৰ প্ৰশ্নলৈ, অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন? অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন? তো অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি হৈছে অসম বুৰঞ্জী আৰু ইয়াৰ ৰচক হৈছে দুজন, ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন। তো এই দুটা মনত ৰাখিব। 5ৰ প্ৰশ্ন, সংস্কৃত মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে? তো সংস্কৃত মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে? ৰাম সৰস্বতীয়ে। 5ৰ প্ৰশ্নলৈ যাওঁ, চৰিত পুথি কি? তো চৰিত পুথি হৈছে বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক চৰিত পুথি বুলি কোৱা হয়। কি কৈছে চৰিত পুথি মানে কি?
বৈষ্ণৱ ধৰ্ম প্ৰচাৰক আৰু বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক চৰিত পুথি বুলি কোৱা হয়। 5 প্ৰশ্ন, সূৰ্য সিদ্ধান্ত পুথিখনৰ ৰচক কোন? তো সূৰ্য সিদ্ধান্ত পুথিখনৰ ৰচক হৈছে কবিৰাজ চক্ৰৱৰ্তী। আজিলৈ এইকেইটাই প্ৰশ্ন উত্তৰ দিলোঁ, নহ'লে বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। আৰু নেক্সট আৰু এটা পাৰ্ট আহিব অসমীয়া ভাষা সাহিত্যৰ সৈতে ৰিলেটেড। তো শেষ হোৱা নাই, নেক্সট আৰু এটা পাৰ্ট আহিব। তো আজিলৈ বাই, থেংক ইউ, জয় আই অসম।